আমি এতিয়া পথাৰত আছোঁ, ধুনীয়া পথাৰ চাওক। এইবিলাক ডিজাইন পাৰিছে শুকুলায় জাকদাৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা কালাকুচি পথাৰৰ সৌন্দৰ্য চাওক। মাতে শীত জোনাককে মই চমকো পথাৰ এতিয়া চৰা কেনেকে পাতিম এয়া দেখিব। তোমাৰে ছবিতে আবিৰ খানো চৰাটো মই এতিয়া হাতত লৈ লৈছোঁ। এইটো মোৰ লগত আছে বিশ্বজিৎ। এতিয়া আমি এইটো পানীত দিলোঁ চাওক। তাৰপিছত ইয়াত খুটি মাৰি দিলোঁ, পানী বেছিকৈ আহিলে যাতে উটুৱাই নিব নোৱাৰে। আৰু চাইডত মাটি দিছোঁ এইপিনে, মাছ যাতে চাইডেদি যাব নোৱাৰে সেইকাৰণে। এটা দিলোঁ আৰু পাৰে সেউজীয়া প্ৰেমৰ বতৰা আমি এতিয়া চৰা পাতি আছোঁ। ইয়াত বিশ্বই পাতি আছে, এইটো বিশ্ব। এইটো পাতি আছে, কিবা লিখাই দিব আমাৰ বিশ্বজিতে। এই পাতি আছে, বহুত মাছ লাগিব, ৰাতিপুৱা দেখিম আমি, খাব পাম। দূৰণিৰে আকাশৰে জিলিকা তৰা কাষৰতে আহি ৰলেহি মই তাত কাঁকড়া ধুইছোঁ এয়া পানীত। কি জানো কাঁকড়া পাই গ'লোঁ, কাঁকড়া। ৰাতি বতাহ খাব লাগিব। ফুলে কেতেকী মই চমকো এটা দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহ নামে এয়া পানীত কিন্তু জোখ বহুত আছে, মোক ধৰা নাই বৰ্তমান এতিয়াও। তোমাৰে সপোনকে আজি কাঁকড়া খাব লাগিব, কাঁকড়া পাই গৈছোঁ। এইয়া চাওক কাঁকড়া। সুবাসনা হিয়াৰে বসুন্ধৰা তোমাতে মতলীয়া তুমি দিলা 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 ঠিকনা। এতিয়া আন্ধাৰ হৈ গ'ল, আমি ঘৰ যাই পোৱাই নাই আৰু বহুত দূৰ আছে। এইপিনে আমাৰ ঘৰ। মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা এয়া আমি ঘৰ আহি পালোঁ।